আমি আজি চ্যালেঞ্জ ভিডিও কৰিম বুলি ভাবিছো আৰু আপোনালোকৰ মাজলৈ নতুন চ্যালেঞ্জ এটা লৈ আহিছো আৰু চ্যালেঞ্জটো হৈছে চিপছ খাব লাগিব চকু বান্ধি পেলাই আৰু হাত বান্ধি আৰু আমি নিজে খাব নালাগে বেলেগে খুৱাই দিব লাগিব আৰু 1 মিনিটৰ ভিতৰত খাব লাগিব তো বলক চাংগো কুঞ্জিকে তাই এক মিনিট হৈ গ'ল আৰু চাওঁ আহক কোন জিকিলে মই জিকিলো আপোনালোকে দেখিলে আৰু ইয়াৰ জীৱন কি শাস্তি পাব এতিয়া আৰু তাক কি শাস্তি দিওঁ বলক শাস্তিটো চাংগো তাক সৰু চাই শাস্তি দিব বেছি ডাঙৰ নিদিব শাস্তি হিচাপে ই গোটেই বটল পানীখিনি ঠিক কৰিব লাগিব মই ইমান পানী খাব নোৱাৰিম যিমান পাৰোঁ খাম আৰু যদি পাৰোঁ গোটেইখিনি শেষ কৰিম আপোনালোকে বেয়া নাপাব আৰু মই খাবলৈ লাষ্ট হৈ গ'ল আৰু ইমানখিনি থাকি গ'ল আৰু নোৱাৰো আৰু পেটৰ নালায় আৰু আপোনালোকে খালি বেয়া নাপাব আৰু শুনা কৰিম দেখিলে আপোনালোকে সি নোৱাৰিলে আৰু সি চেলেঞ্জটোত হাৰিলে আৰু যিটো পানী খাবলৈ মানে পানিছমেণ্ট দিছিলোঁ সেইটো সি হাৰিলে তো অহাবাৰলৈ মই আৰু ভাল পানিছমেণ্ট দিম তো আপোনালোকে চাই থাকিব আৰু চাবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ চেলেঞ্জটো চাই ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিব